টাং বন্ধুসকল আৰু শুভ ৰাতিপুৱা ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। ভিডিঅ'টো ফুলৰ ওপৰত নহয়, বিশেষ কথা এটাৰ ওপৰতহে। সেইটো হৈছে এই ফুলবিলাকত হোৱা অপতৃণবিলাকৰ ওপৰত। আমি ফুলৰ লগত টাবত গজি অহা অপতৃণবিলাক উঘালি পেলাওঁ, কিন্তু এইখিনিতে ভিডিঅ'টো বনালোঁ যে ফুলৰ টাবত হোৱা সকলো অপতৃণই উঘালি পেলোৱাৰ আগতে এবাৰ ভাবি চাব, কাৰণ কিছু ক্ষেত্ৰত আমাৰ ফুলৰ টাবত হোৱা অপতৃণখিনি কামতো আহে। যেনেদৰে এইজোপা হেঙিং টাবত দিলে ধুনীয়া হৈ বগাই যাব। এইজোপাও এই টাবটোত হোৱা এজোপা অপতৃণ বুলি গণ্য কৰিব পৰা যায়, যদিও ই কণা শিমলু আমাৰ বহুত কামত লাগে। কিন্তু ইয়াৰ চেহেৰাটো ধুনীয়া আৰু ইয়াত বহুত সৰু সৰু বেঙুনীয়া ফুল এতিয়া আহিব। তথাপিতো ই এই টাবটোৰ কাৰণে অপতৃণ হৈ পৰিছে, যিহেতু ইয়াক ৰোৱা নাই। কিন্তু এজোপা আপুনি উঘালি নাই পেলাই অলপ ছিঙি গুৰিটো ৰাখি জীয়াই থাকিবলৈ ইয়াক দিব পাৰে, কাৰণ ইয়াৰ আপোনাৰ কামতে আহিব। যদি ফোঁহা চোহা কিবা হয়, ইয়াৰ যিটো আঠা সেইটো দিব পৰা যায়, একো অপকাৰী নহয় আৰু বহুত কিছু কামত ইয়াক দৰকাৰ হয়। এইটো এটা মেডিচিনেল গাছৰ ভিতৰতে পৰে। তাৰ উপৰিও যেতিয়া টাব চফা কৰি আপোনাৰ হাতটো লেতেৰা হয় বা কিবা কাৰণত হাতটো লেতেৰা হয়, তেতিয়া লৰালৰিকৈ চফা কৰিবলৈ এই টাবটোত সাধাৰণতে গজা এজোপা গছ হৈছে এইজোপাই হৈছে টেঙেচি। গছবিলাক সাধাৰণতে টাবত গজি আহে। এইবিলাক বহুত টেঙেচি, দেখিবলৈ বেয়াও নালাগে। তাৰ পাতটোৱে সৈতে হালধীয়া সৰু ফুলটো আৰু চুই দিলে ফুটি যোৱা গুটিটোৰ সৈতে টেঙেচিটো ধুনীয়াই। কেতিয়াবা আপুনি যদি চাফা চিকুণ অৱস্থাত টাবখিনি আছে, বেছি অকণ হেৰি হোৱা নাই, লেতেৰা হোৱা নাই বা কিবা হোৱা নাই, আপুনিতো জানিবই নিজে টাবখিনি কেনেকুৱা কেয়াৰত ৰাখিছোঁ ফুলৰ। তাত গজা টেঙেচিটোৰ আগখিনি ছিঙি আনি শাকতো দিব পাৰে। এই হাত চফা কৰা কামতো ব্যৱহাৰ কৰা হয়। মানে ৰান্ধনিৰ প্ৰিয় বস্তু টেঙেচিটো, সহজতে উভালি নেপেলায়, কাৰণ প্ৰয়োজনেহে উভালে। প্ৰয়োজন কিহেতুৱে হয়, আগতেতো চৰু চাই লাগি হাত লেতেৰাই হয়। আজিকালিহে গেছৰ যিটো আহিছে, গেছৰ ব্যৱহাৰৰ ব্যাপকতা, তাৰ পৰা চৰু কেৰাহী ধুওঁতে যি হাত লেতেৰা হয় বা অন্য কাম কৰোঁতে যি হাত লেতেৰা হয়, তেতিয়া ক'তনো ইমান টেঙা ফালি মাৰি থাকিবলৈ হয়। মাহঁতৰ সৰুতে এই টেঙেচিটো মাৰিয়ে হাত আৰু নখ চাফা কৰা দেখিছিলোঁ, যিহেতু এই টেঙা আৰু টেঙাৰ ভিতৰত ৰজা আৰু অতি সহজতে এই চাফা হৈ যায়। সেয়েহে আপুনি টেঙেচিটো টাবত গজাৰ সময়ত উঘালি পেলোৱাৰ আগতে একেবাৰে খচ নামাৰিব, গুৰিটো ৰাখি থৈ আহিব। আৰু ইয়াৰ কুমলীয়া আগবিলাক আপুনি ইচ্ছা কৰিলে দালিত দি খাবও পাৰে। মানে টেঙেচিটো যিহেতুৱে খাব পাৰি, আমি বেলেগ প্ৰকাৰে শাক বনাইও খাব পাৰে। ইয়াৰ উপৰি টাবত আৰু কিছুমান বস্তু হয়। এইখিনিতে মোৰ এটা হৈছিলে, যিটো মাছৰ লগত এতিয়া খাবলৈ ষ্টাৰ্ট কৰিব মানুহে। এইটো হৈছে পনৌনুৱাটো ইয়াতে হৈছে। মানিমুনি, সৰু মানিমুনিটো সহজতে হয়। ইয়াত আছে সৰু মানিমুনি। এনেদৰে টাবত হোৱা কিছুমান অপতৃণ আমাৰ প্ৰয়োজনীয় আৰু ব্যৱহাৰত অহাই হয়, যাৰ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি টাবকেইটা চফা কৰোঁতে সিহঁতক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰে নে অলপ আপোনাৰ দৰকাৰী কামত অহাকৈ ৰাখি দিয়ে, সেইটো আপুনি চিন্তা কৰি ল'ব। মই ভিডিঅ'টো পটককৈ বনালোঁ, যিহেতু টেঙেচি টেঙাই হাত চাফা কৰা বা টেঙেচি টেঙা দালিত দি খোৱা অভ্যাস এটা মোৰো আছে। পনৌনুৱা আৰু মাছৰ জোল খাবলৈতো এতিয়া ধুনীয়াই হ'ব। পনৌনুৱাবিলাক ধুনীয়াকৈ গজিছে। মানিমুনি খোৱাই হয়, চ'তৰ মাজভাগৰ পৰা মানিমুনি কেতিয়াবা চাটনিও খাব পৰা যায়। আজি ভিডিঅ'টো ইমানেই বনালোঁ ৰাতিপুৱাই লৰালৰিকৈ, আৰু ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই লাইক কমেণ্ট এটা দিব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে, আজি ভিডিঅ'টো নতুনকৈ চাইছে, তেতিয়াহ'লে মোক এটা সহায় কৰি উপকৃত কৰিব। সেইটো সহায় হৈছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সহায় সহযোগিতা মোৰ একান্তই কামনা কৰিলোঁ মোৰ ফালৰ পৰা। আৰু যিসকলে ভিডিঅ'টো চালে, তেখেতলোকলৈও মই আন্তৰিক ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৰে দিনটো শুভ হওক। ইয়াকে
আশা কৰি আজি ভিডিঅ'টো সামৰিছোঁ।